খাই পিনিয়ে মাংসটা। হেল্ল' গাইজ, গুড মৰ্ণিং। আজিৰ ভিডিঅ'টো মই একাপ চাহেৰে আৰম্ভ কৰিছোঁ। গাইজ, আজি মই বহু দিনৰ মূৰত এটা ব্লগ ভিডিঅ' বনাইছোঁ। বহুত দিন হ'ল মই ব্লগ ভিডিঅ' বনা নাই। গাইজ, আজিতো ছানডে হয় ন, ছানডে পাণ্ডে, আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপী ছানডে। আজি মই ছানডে বুলি লোকেল মুৰ্গী মাংস খাম, আৰু এতিয়া মই ওলাই যাম বজাৰত কিনিবলৈ। চাহ খাই পিনি, চাহ খোৱা শেষ হ'লে যাম। আৰু আপোনালোকে চাহ খালেনে গাইজ? এতিয়া মই একো ষ্টাইল কৰা নাই, একদম এনেকৈ চিম্পলকৈ ওলাইছোঁ। যেতিয়া ওলাই যাম ন, তেতিয়া অলপ ষ্টাইল কৰিম, মানে বজাৰত যাব লাগিব ন, অলপ লিপষ্টিক লগাব লাগিব, অলপ কাজল লগাম। চাহ খাই হৈ গ'ল, এতিয়া নেল পলিচ লগাই ল'ম হাতত, অলপ হাতটো ষ্টাইল কৰি ল'ম ন। অকল মানুহতে মুখখনে ষ্টাইল কৰিলে নহ'ব নহয়। তো গাইজ, এতিয়া মই নেল পলিচ লগাই ল'ম। थोड़ा सा पगला थोड़ा सियाना, वो गाना हमको बहुत पसंद है गाइस, इसलिए मैंने थोड़ा सा गा लिया है। थोड़ा सा सियाना थोड़ा पसाना, ये मेरा नेल। एकदम सिंपल के लगाया है, एकदम माने पातल के लगाइছো गाइस। देखिए सके हो गल, इतना जल्दी हो गया। इतना ट्रैफिक जाम है रे, आज संडे है फिर भी ट्रैफिक जाम है रे गाइस। मैं ওলাই আহিলো। এয়া আজিৰ মোৰ খাবলগীয়া লোকেল মুৰ্গী। ইমান ডাঙৰ নহয়, সৰু, আধা কেজি মানৰহে হয়। মোৰ ইমান পইচা নাই, সেইটো কাৰণে মই আধা কেজি মানৰহে কিনিছোঁ গাইজ। আৰু এয়া হৈ গ'ল কাটি, পচন্দ বনাই দিছোঁ। এইটো বড় গৰম গাইজ, বহুত গৰম। ৰুমত আহিলোগৈ মই, এতিয়া বনাই পিনি খাম আৰু। গাইজ, এয়া মোৰ লোকেল চিকেনটো সৰু আছিলে গাইজ, আধা কেজি মান হ'ব। লেগ পিচ কেইটাও সৰু সৰু হৈ গ'ল। আৰু আজি জিকাৰ লগত বনাম, বাকলি গুচাই থৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এতিয়া মই চব্জি নবনাম, পাছত বনাম। আগতে মই লেগ পিচ কেইটা খাই ল'ম, আৰু পাখি ডেউকা এইবোৰ খাই ল'ম। ইমান সৰু সৰু, আজি মানে কুকুৰাটো সৰু আছিলে ন, আধা কেজি মানহে হ'ব লোকেল মুৰ্গী। তো গাইজ, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এইকেইটা খাই ল'ম, লেগ পিচ কেইটা সৰু সৰু, আপোনালোকে দেখিছে চাগে গাইজ, একদম সৰু, মানে মুৰ্গীটো সৰুৱে আছিলে ন, আধা কেজি মানহে আছিলে। এয়া মোৰ লেগ পিচ, দেখিছে চাগে আপোনালোকে। মই একো তেল দিয়া নাছিলোঁ, উশানকৈ ফ্ৰাই কৰিছিলোঁ, কিন্তু তেল ওলাই গ'ল। এয়া আপোনালোকে দেখিছে চাগে। এতিয়া মই খাম, এইটো খাই পিনিয়ে জিকা আৰু আকৌ চিকেন বনাম। ৰেচিপি আপোনালোকে চাই থাকিব গাইজ। এইটো শুকানকৈ মই খাই ল'ম, মোৰ এনেকৈ খাই ভাল লাগে। লেগ পিচ আৰু এইটো সৰু সৰু, এইটো কিবা ডেউকাটো সৰু সৰু, মানে মাংসটো চাইজটো সৰু, মানে আধা কেজি আছিলে ন, সৰু, সেইটো কাৰণে একো নাই, খাম আৰু। হৈ গ'ল, এতিয়া মই খাম, আৰু এইটো খোৱাৰ পাছতহে মই ভাত পানী বনাম, মানে ভাত আৰু চব্জি বনাম আৰু। এতিয়া খাম আৰু মই লেগ পিচ সৰু, মানে চাইজটো সৰুৱে হয়, মানে আধা কেজিৰে আছিলে ন মাংসটা। কুকুৰাটো টেষ্টি, বহুত খাব লাগিছে। या मैं फ्राई करूँ और ये मेरा सब्जी गाइस।
বনাই আছোঁ আৰু বনাই শেষ হ'লে খাম আৰু ঠিকছে খাম আৰু আজি লোকেল চিকেন লোকেল মুৰ্গী আৰু জিকা একো দিয়া নাই আলু চালু অনলি জিকা এণ্ড চিকেন ফ্ৰাই চিম্পলকৈ খাম আৰু ইমান বেছি আইটেম নবনাওঁ বেছিকৈ আইটেম বনাই থাকিলে গেছো খতম হৈ যাব সোনকালে সোনকালে তো এটাই চিম্পলকৈ বনাই খাম আৰু গেছৰ দাম কিমান বাঢ়িছে আপোনালোকে জানেই বহুত মাথা খাইছোঁ গাইজ মোৰ ভাত ৰেডি হৈ গ'ল গাইজ এয়া মোৰ ৰেচিপি মানে জিকা আৰু লোকেল চিকেন বনাইছোঁ আৰু ইয়াৰ ভাত আৰু এইটো অকণমান লেগ পিচ থাকিলে আৰু অথনি লেগ পিচটো খাই খাই আমি ভিডিঅ' বনাই আছিলোঁ একটাই থাকিলে লেগ পিচ আৰু পিঁয়াজো সৰু সৰু দুই টুকুৰাই থাকিলে এতিয়া খাম আৰু মই খানা ৰেডি আমি খানা খাইগা খাই কেনেকুৱা লাগিছে এইটো কলিজাটো সৰু কলিজাটো মানে সৰু সৰুকৈ কাটিব দিছোঁ আৰু মজা লোকেল হয় ন খাই ভাল লাগিবই এয়া জলকীয়া আৰু জিকা জ্বালাৰে গাইজ পানী অলপ খাই জলকীয়া খাই দিলোঁ যে সেইটো কাৰণে অলপ জ্বলা কি গাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু বাই বাই এতিয়া মই আৰামছে ভাত খাই ল'ম